জীৱনে সদায় শিকাব কেনেকৈ জীয়াবা, কেনেকৈ যুঁজিবা নিজৰ লগত। মানসিকভাৱে কেতিয়াবা নহয় কেতিয়াবা ভাঙিবা। নিজক বুজিব লাগিব, নিজক সকলো চিটুৱেশ্যনত নিজক হেণ্ডেল কৰাটো বহু দৰকাৰ। কাৰণ নিজক কেৱল নিজেহে বুজিব পাৰিবা। আনে শুনিব পাৰিব, বুজিবও পাৰিব, কিন্তু নিজৰ মাজত ঘটি থকা অনুভৱবোৰক অনুভৱ কৰিব নোৱাৰে। জীৱন জীয়াবলৈ নিজক হেণ্ডেল কৰিব পৰাটো বহু দৰকাৰ।